हेलो एवरीवन गुड मर्निंग मैं अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে পূজাৰ সেকেন্ড দিনা আৰু আজি কি কৰো আপোনালোকক দেখুৱা হ'ব দিনটো। কালি এটা শৰ্ট ভিডিঅ' মই কৰিছিলো যোনটো মোৰ মানে আপলোড কৰিছিলো, আপলোডটো ফেইল হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো মোৰ নগ'ল আৰু এবাৰ ক্ৰিয়েট কৰাৰ পাছত মানে শৰ্ট ভিডিঅ'টো আৰু আহি নাযায় আকৌ, সেইকাৰণে দিব পৰা নাই। এতিয়া আজি আৰু দিনটো কি কৰো আপোনালোকক দেখাম বাৰু। আজি আমাৰ মানে দোকানো দিয়া হৈছে, মায়ে দোকান দিছে ঘুগুনি পকৰি সৰুকে আৰু কিবা এটা ঘৰৰ ওচৰতে বছৰটো এবাৰ মানে আমাৰ দিয়া হয় প্ৰত্যেক বছৰ, সেইকাৰণে। তাৰপাছত আৰু আজি আমাৰ দেউতাৰ মানে বাৰ্থডে বুলি মানে ধৰা হয়, মানে সেনেকৈ দেউতাই মানে আগৰ পৰাই পূজাৰ ছেকেণ্ড দিনা, দুৰ্গা পূজাৰ ছেকেণ্ড দিনা দেউতাৰ বাৰ্থডে বুলি ধৰি পেলাই মানি আহোঁ আমি। সেই বাৰ্থডে বুলি দেউতাৰ কি কৰে বা কেনেকৈ হয়, বিশেষ বাৰু একো কৰা নহয় কেতিয়াও প্ৰত্যেক বছৰ, কিন্তু এইবাৰ কি হয় আপোনালোকক দেখাম বাৰু দেই, দিনটো কেনেকুৱা হয়। যাবা পূজা আজি কোন আহিব? হা কোৱা আকৌ কোন আহিব? মানুহ আহিব। নামটো হেই কুহুৰ ৰাতিপুৱাৰ পৰা পূজা লাগি গ'ল, তাই পেপা পূজা দিয়া। অঁ আৰু অঁ আমাৰ মায়ে যিহেতু পূজাত দোকান দিছিলে, সেইকাৰণে আমি এতিয়া গধূলি এনেকৈ পূজাত দোকানত অকণমান দেৰি বহি আছোঁ। মায়ে ওলাই লৈছে আৰু আমাৰ অৱস্থা দেখিছেনে, চবেই ভালকৈ ওলাইছে, আমি আকৌ এনেকৈ বহি আছোঁ পূজাত। তাকে কৈ আছোঁ চবকে। আজি যিহেতু ছানডেও হয়, বজাৰত বহুত মানুহ আছে, লাজো লাগিছে অকণ, তথাপি পাছত ওলামগৈ আৰু লাহে ধীৰে। কেমেৰাটো বেয়া দেখিছেনে কি দেখিছে? ওলাই মেলি আহিলোঁ আৰু এতিয়া মাক অকণমান বেলুনখিনি ফুলাই দিছোঁ। মায়ে যিহেতু বেলুন ফুলাব নোৱাৰে, সেইকাৰণে আমি অকণমান ফুলাই মেলি থৈ ওলাই যাম আৰু লাহেকৈ ফুলাই আছোঁ। এইখন আমাৰ ইয়াত এইবাৰ গল্ডেন জুবলি পাতিছে আৰু ইয়াত ইমান মানুহ দেখিছেনে, বহুত ভিৰ আৰু সোমাবই নোৱাৰি ফটককৈ, সেইকাৰণে অকণমান ভিডিঅ' দূৰৰ পৰাই কৰি থৈ দিছোঁ। বহুত মানুহ হৈছে আৰু বহুত ভালকৈ বনাইছে, এইটো একদম বাহুবলী যোনটো ষ্টাইলত বনাইছে আৰু মণ্ডপটো ভাল লাগিছে চাই। खाली पड़ा नहीं अंकल प्लीज प्लीज हम लोग को उधर next day এভৰিৱান আজি হৈছে নেক্সট ডে, মানে কালি ভিডিঅ'টো আৰু সম্পূৰ্ণ কৰা নহ'ল, আধা কৰি পেলাই থৈ দিলোঁ তেনেকৈ। আজি আকৌ মানে নৱমী, আজি নৱমী পূজা গৈ আছোঁ আমি, মানে লিডুতে ফুৰিছোঁ, ক'তো যোৱা নাই বাৰু বিশেষকৈ। এনেকৈ দেখিব আপোনালোকে দেই, চাই থাকিব। ওলালো
কিন্তু সেইদিনাখন পূজা চোৱাই নহ'ল আৰু মাৰ লগত দোকানত বহি দিয়া হ'ল। দেউতাও নাছিলে যে, দেউতা ডিউটি গুচি গ'ল। সেইকাৰণে মই দোকানত বহিলোঁ। কুহুহঁতি অকণমান চাই মেলি ঘূৰি গুচি আহিলে। মই এনেকৈ দোকানত বহি থাকিলোঁ। সেইকাৰণে ভিডিঅ' আৰু কৰা নহ'ল। ওলাই গৈছিলোঁ আৰু অকণমান তাকে সেনেকৈ আজি বিজয়া দশমীৰ দিনা আছে গল্ডেন জুবলি। তাত ডিজে নাইট, তাত ডিজে নাইটত আমি যাবলৈ ওলাই গ'লোঁ। জনপ্ৰিয় চেনেল নিউজ চেনেলৰ বেষ্ট পূজা মণ্ডপ এৱাৰ্ড লাভ কৰিছে কমিটি হৈ লাইভত মই গৈ আহিছোঁ। শুভেচ্ছা জনাইছোঁ আমাক। মই সকলোকে অৱগত হৈছোঁ। ইতিমধ্যে আমি এতিয়ালৈকে 3টা এৱাৰ্ড পাইছোঁ।